অলৰেডি আমি ক্ৰিয়েট কৰি গ'লোঁ, ক্ৰিয়েট হৈ গ'ল ষ্টৰি, হৈ গ'ল। আৰু একেলগে এনেই চাহ এনেকৈ একেলগে চাহ আৰু চিংৰা খোৱাৰ মজাটো একদম বেলেগ, একদম। কি কাম কৰিব লাগে জীৱনত সদায় ভাল কাম কৰিব লাগে, ঠিক আছে। চ' গাইছ মানে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আৰু আজি হ'ল আপোনাৰ এপ্ৰিলৰ 21 তাৰিখ, সময় হৈছে 5:30। আৰু আজি এপ্ৰিলৰ 21 তাৰিখৰ দিনটো চাওক কিমান ধুনীয়া হৈ আছে। কিন্তু আজিৰ দিনটো গোটেই মানে ধুনীয়া হৈছে যদিও আজিৰ দিনটো মানে গোটেই বৰষুণ দি আছে। এতিয়াহে অলপ বৰষুণ কমিল। আৰু বৰষুণ কমাৰ কাৰণে আজি এঠাইত গৈ আছোঁ মই আৰু আকাশ ভাই। এই যে আকাশ ভাই ইয়াতে মানে অলপ আছে হাৱা খাই। আৰু ইয়াতে আমাৰ গাড়ীখন ৰাখি থৈছোঁ। আৰু আপোনাৰ ইয়াতে সন্মুখত এখন পাহাৰ দেখিবলৈ পাইছে। কাৰণ বৰষুণ নাহিল না, অলপ পিছত অলপ মানে গোটেই দিনটোৱে বৰষুণ নহয়, নেৰা নেপেৰা বৰষুণ ক'বলৈ প্ৰায় 8টামান বজাৰ পৰা বৰষুণ ষ্টাৰ্ট হৈছে। প্ৰায় আছেই মানে কিমানটা বজাত বৰষুণটো এৰিছে? বৰষুণটো কিমানটো বজাত এৰিছে? 2টা নহয়, মানে বৰষুণটো এৰাত মানে প্ৰায় একদম মানে দুপৰীয়াৰ পিছতহে বৰষুণটো মানে এৰিছে। সেই বৰষুণৰ কাৰণে আমি এঠাইত যাব লগা আছিল। যদিও আমি আগবেলা আমি ফ্ৰী নাছিলোঁ এনেও, তো পিছবেলাহে ফ্ৰী হ'লোঁ। আৰু চাব পাৰিছে ইয়াতে আমি ধুনীয়াকৈ গাড়ীখন ৰাখি থৈছোঁ। আৰু এখন আহিছে হোণ্ডাই ভেনু, আৰু তাৰপিছতে আহিছে এখন আপোনাৰ অটো। ৰাস্তাটো বৰষুণ পৰাৰ পিছত ৰাস্তা বহুত ধুনীয়া হয় চাব পাৰিছে। গতিকে ক'ৰ পৰা বৰষুণ আহিছিল কাৰণে ৰাস্তাটো বহুত ধুনীয়া হৈ আছে, একদম চাফ চিকুণ হৈ আছে, চাবলৈ বহুত ভাল লাগে। আৰু এতিয়া মানে এঠাইলৈ যাবলৈ ওলাইছোঁ। এতিয়া আমি ধুনীয়াকৈ গাড়ীত উঠি ল'ম। আৰু আপোনাৰ ফাইনেলি গাড়ীত বহি ল'লোঁ। এতিয়া ফাইনেলি গাড়ীত বহি ল'লোঁ। আৰু আজি বতৰটো মানে অলপ ডাৱৰীয়া নিচিনা হৈ আছে, তো সেইকাৰণে হয়তো পোহৰটো বেছি নহ'ব পাৰে, পোহৰটো অলপ কম হৈ আছে আকাশ ভাই। তো এতিয়া আপোনাক চাই থাক, ক'ত যাওঁ নাযাওঁ, কি কৰোঁ নকৰোঁ, এইটো চোৱাৰ পিছত হ'ব। ফাইনেলি আকাশ ভাই আহি পালে, আকাশ ভাই বহি ল'ল। আকাশ ভাই খবৰ বঢ়িয়া, একদম নাম্বাৰ 1 ফাৰ্ষ্ট ক্লাছ। আৰু আজিৰ ভিডিঅ'ত হয়তো বকুল ভাইক লগ পাওঁ নে নাই নাজানো, কাৰণ বকুল ভাইক এতিয়ালৈকে ফোন কৰা নাই। ফাইনেলি বকুল ভাইৰ এণ্ট্ৰি হৈ গ'ল। ফাইনেলি বকুল ভাইক লগ পালোঁ। কি বকুল ভাই নমস্কাৰ, ভাল লাগিল। বকুল ভাইৰ এণ্ট্ৰিটা লোৱাত অলপ দেৰি হ'ল। অলপ এইফালে ভিউটা ভাল হ'ব না, এইফালে আহে কৈছোঁ দে, একো নহয় দে। ফাইনেলি বকুল ভাইক লগ পালোঁ। বকুল ভাই নাম্বাৰ 1, আৰু এইফালে আছে আকাশ ভাই নাম্বাৰ 2। আকাশ ভাই, হাউ মাচ ইউ এক্সাইটেড টু মিট বকুল ভাই? ন ৰিপ্লাই। ইফালে আমাৰ ডেনু ভাইক লগ পালোঁ। ডেনু ভাইক লগ পাই ভাল লাগিল। ডেনু ভাইক আমাৰ বহাগৰ বতৰৰ ভিডিঅ'টোত আহিছিল, তাৰপিছত আজিহে লগ পালোঁ। বকুল ভাইটো নাম্বাৰ 1 হিৰ' না আৰু কি। ডেনু ভাই এতিয়া কি কৰি আছিলি? চাহ খাই আছিলি আমাক এৰি? মেইন মানে কি কবি আৰু এৰি খাই না মানে। আৰু বাকী খবৰ চবৰটো ভাল না? আচ্ছা দে ঠিক আছে ভাল লাগছে। এতিয়া মানে অলপ ৱাকিং কৰি আহিম এইখিনি সময়। দে ঠিক আছে, লগ পাম আৰু পিছত। এইখিনি সময় মানে দৃশ্যটো বহুত ভাল লাগে তো, সেইখিনি অলপ খোজকাঢ়ি আহিম সেইফালৰ পৰা। যাওঁ বোলে বকুল ভাই আকাশ ভাই আহি গ'ল। আৰু এইখিনি সময় সন্ধিয়াৰ সময় ন, 6টা হৈছে। তো সন্ধিয়া 6টাৰ দৃশ্য চাব পাৰে, একদম ধুনীয়া লাগি আছে, ধুনীয়া পৰিৱেশ। আৰু আগৰ পিনে গৈ আছে আপোনাৰ আকাশ ভাই আৰু বকুল ভাই, নাম্বাৰ 1 নাম্বাৰ 2 আজি একেলগে। আৰু চহৰৰ দৃশ্য মানে ভাল লাগিছে এইখিনি সময়, চহৰৰ দৃশ্যটো। মোবাইলটা ক'ত এৰি আহিছা? মোৰ গাড়ীত দুইটা মোবাইল আছে, চিন্তা কৰিব নালাগে। আৰু মানে বকুল ভাই কিবা কবি নেকি? ক'ত যাম? আমাৰ কোনো ডেষ্টিনেশ্যন নাই, এই ৰাস্তাৰ কোনো অন্ত নাই, এই জীৱনৰ এই ৰাস্তাৰ কোনো অন্ত নাই। নাই বকুল ভাই, আকাশ ভাই, আমাৰ অন্ত নাই। জীৱন এটা কি? জীৱন এটা মানে নদীৰ দৰে, বৰতী নদীৰ দৰে। কাম কৰিব লাগে, চলিব লাগে ধুনীয়া কৰি। তো এনেকৈ যেনেকৈ বৰতী নদী বৈ থাকিব, পানী বৈ থাকিব, ৰৈ থাকিব নহ'লে আমাৰ জীৱনত ৰৈ নাথাকে। জীৱনত মানে কাম চলি থাকিব, ব্যস্ততা চলি থাকিব। তাৰ মাজেদি আমি মানে সুখ দুখটো মাজতে আছেই। ইয়াতে আছে এখন AS16 নামৰ দোকান, ইয়াতে হেলমেট পায়। মানে কি কৈ আছিলোঁ, মানে জীৱন এটা বৰতী নদীৰ দৰে, চলি থাকিব, ৰৈ নাথাকে। দুখো আহিব, সুখো আহিব। সেইবুলি আমি দুখবোৰক ইগন'ৰ কৰিব লাগিব আৰু সুখবোৰক এনজয় কৰিব লাগিব। সেইটোৰ নাম জীৱন। তাৰ নাম কি কয়? জীৱন। সেইটোৰ নাম জীৱন। বৰষুণ দিছে কাৰণে চাব পাৰিছে, অলপ ৰাস্তাৰ কাষবোৰ অলপ বৰষুণ নিচিনা হৈ আছে। জীৱন বিষয়ে অলপ বৰ্ণনা দিলোঁ। তো
তো জীৱনত সদায় কি কাম কৰিব লাগে, জীৱনত সদায় ভাল কাম কৰিব লাগে, ঠিক আছে। সদায় ভাল কাম কি কৰিব লাগে, মানুহ কি কয় কওক, চা সন্মুখত এখন ধুনীয়া বাছ আহিছে, তো মানে জীৱনত সদায় ভাল কাম কৰিব লাগে। আৰু মানে কি ক'ম, জীৱন বিষয়টো ক'লোৱেই, আৰু বেছি জীৱন বিষয়ে নকওঁ আৰু, কাৰণ বেছি আমি নিজেই নাজানো, আমি সেইখিনি ক'লোঁ আৰু। তো এতিয়া মানে সন্মুখত চাব পাৰিছে ধুনীয়া এখন XUV আহিছে, ভাল লাগিছে গাড়ীখন না বকুল ভাই, ভাল লাগিছে। এইখিনি সময় যে আমি খোজকাঢ়ি আছোঁ এনেকৈ, এইখিনি সময় স্মৰণীয় হৈ যাব, হিষ্টৰী হৈ যাব, উই উইল ক্ৰিয়েট হিষ্টৰী, ঠিক আছে, উই উইল ক্ৰিয়েট হিষ্টৰী, আমি হিষ্টৰী বনাই ল'ম এইখিনি সময়। আজিৰ দিনটো, আজি 21 মে 2026 চন। নাজানো আপোনালোকে ভিডিঅ'টো কেতিয়া ক'ত দেখি আছে, কিমান দিন পিছত দেখি আছে, হয়তো 7 দিন পিছত দেখি আছে, নাইবা 1 মাহ পিছত দেখি আছে, 6 মাহ পিছত দেখি আছে, বা 1 বছৰ পিছত দেখি আছে, নাইবা 5 বছৰ পিছত দেখি আছে, নাইবা 10 বছৰ পিছতো দেখি আছে, যেতিয়াই নৰক কিয়। আজিৰ দিনটো চাওক, বৰষুণ হৈছে, ৰাস্তাৰ কাপে এইবোৰ অলপ পানী হৈ আছে, এইফালে ধুনীয়াকৈ এজন মানুহে বাইক চলাই আছে, আৰু এইফালে একজন মানুহে দৰ্জা খুলিছে গাড়ীৰ, সেইটো আজিৰ দিনত হৈছে। এইটোৱে এটা ডাঙৰ, কালি হোৱা নাই, আজিৰ দিনটোত হৈছে। আৰু আজিৰ দিনটোৰ এইটো স্মৰণীয় হৈ যাব, হিষ্টৰী হৈ ৰ'ব, সেইটোৱে আৰু। বকুল ভাই ধুনীয়াকৈ মোবাইল লৈ আছে, আকাশ ভাই খোজকাঢ়ি আছে ধুনীয়াকৈ, সেইটোৱে আজি যে এইখিনি সময় ব'লক আমি হিষ্টৰী ক্ৰিয়েট কৰোঁ, ঠিক আছে। তো সেইটোৱে কৈছোঁ আৰু, অলৰেডি আমি ক্ৰিয়েট কৰি গ'লোঁ, ক্ৰিয়েট হৈ গ'ল হিষ্টৰী, ক্ৰিয়েট হৈ গ'ল। এই সন্মুখত এখন স্কৰপিঅ' গৈ আছে, সেইটোৱে আৰু, মানে হিষ্টৰী কোৱা নাই, স্কৰপিঅ' কৈছোঁ, ভুলতে কিজানি হিষ্টৰী কোৱা খাইছে। আৰু সন্মুখৰ দোকানবোৰ চাব পাৰিছে, ধুনীয়া লাগিছে, ধুনীয়াকৈ সজাই পৰিপাটি কৰি ৰাখিছে, ধুনীয়াকৈ লাইট জ্বলাই দিছে, ভাল লাগিছে। এইখিনি সময় বহুত মূল্যৱান সময়, আজিৰ সময় বহুত মূল্যৱান সময়, আজিৰ সময়টো এনজয় কৰক। কালি কি হ'ব নহ'ব সেইটো বেছি চিন্তা কৰি নাথাকিব, হয় না বকুল ভাই, বেছি টেনশ্যন নকৰিবা, ভাল কাম কৰা, এনজয় কৰি যোৱা। সবাই ফাইনেলি গাড়ীত বহি ল'লোঁ, আৰু চাব পাৰিছে মোৰ লগত আছে আজি বকুল ভাই নাম্বাৰ 1, আৰু এইফালে আছে আমাৰ আকাশ ভাই অলপ পূৰা একদম হিৰোৰ নিচিনা কৰি আছে, আৰু আমিতো জিৰ' গমেই পায়। বকুল ভাই জিৰ' নহয়, বকুল ভাইটো নাম্বাৰ 1, বকুল ভাই নাম্বাৰ 1, আকাশ ভাই হিৰো, और इधर देखना ये भाई व्यक्ति জিৰ' এটিটিউড জিৰ' কৈছোঁ, এটিটিউড জিৰ', সেইটোৱে কৈছোঁ মই, এটিটিউড জিৰ' এইটোৱে কৈছোঁ। চকাইছ এতিয়া মানে টাউনত আহি পালোঁ, টাউনৰ ভিৰ চাওক, একদম মানে টাউনৰ ভিৰ চাওক, একেবাৰে বহুত ভিৰ, একদম সন্ধিয়া লাগিছে না, সন্ধিয়া ট্ৰাফিক যাম। চলো এতিয়া আমি অলপ চাহ দোকানত চাহ খাব যাম। চকাইছ মানে এতিয়া আমি ধুনীয়াকৈ দোকানত বহি ল'লোঁ, আৰু চাহ আৰু চিংৰা অৰ্ডাৰ দিলোঁ। চকাইছ মানে এতিয়া আমি চাহ খাই আছোঁ। আজি দোকানত মানে এনেই চাহ নাখাওঁ, কিন্তু বকুল ভাইৰ লগত আছে কাৰণে চাহ খালোঁ, আৰু এইফালে আকাশ ভাইৰ লগত আছে, আৰু একেলগে এনেই এনেকৈ একেলগে চাহ আৰু চিংৰা খোৱাৰ মজাটো একদম বেলেগ, একদম। কোৱা বকুল ভাই, কেনেকুৱা লাগিছে চাহ খোৱাৰ মজাটো? বঢ়িয়া লাগিছে না, সোৱাদটো ডাবল হৈ যায় ন লগৰ লগত খালে। আৰু আকাশ ভাই ভাল লাগিছে না? ফাইনেলি হৈ গ'ল আমাৰ খোৱা লোৱা। এতিয়া আমি যাম ইয়াৰ পৰা। বকুল ভাই ক'ত যাবি এতিয়া আৰু ইয়াৰ পৰা? দোকান খুৱাই ছাবস্ক্ৰাইব কৰি দি আহিলোঁ খাতৰা না। চকাইছ মানে বৰ্তমান কোকৰাঝাৰ ফ্লাইঅভাৰ আহি পালোঁ, যদিও কাৰেণ্ট নাই কাৰণে ইয়াতে মানে লাইটিংটো নহৈ আছে। আমি ভাবিছিলোঁ ইয়াতে লাইটিং হ'ব, সেইটো কাৰণে ধুনীয়া লাগিব, কিন্তু কি হ'ল মানে লাইটিংটো নহ'ল। বঢ়িয়াকৈ ডমিনাৰ এখন লাগি আছে, এইফালে বকুল ভাই, এইফালে আকাশ ভাই। কিন্তু কথাটো হ'ল, কিন্তু আমি যে চাহ পানী খালোঁ, কি হ'ল তাতে মানে ইফালে মানে চাহ পানী খাই যিজন দোকানৰ মালিক তাকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাই থৈ আহিলোঁ। কেনেকৈ মানে আমি মানে চাহ খাই ভিডিঅ' বনাই আছিলোঁ, এই গম পাই গৈছে যে ইউটিউবাৰ বুলি। তাৰপিছত ক'লা মানে আপুনি কি ইউটিউবাৰ নেকি? তাৰপিছত মানে আমি ক'লোঁ হয়। তাৰপিছত চেনেলটোৰ নাম খুজিল, পিছত ইয়াৰ মোবাইলত ধুনীয়াকৈ চেনেলটোৰ নামটো ওলাল, আৰু তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰিলে। ভাল লাগিল, ইউটিউবাৰ বুলি ক'লে য'তে নহওক কিয় এটা সন্মান থাকে, সন্মানটো ভাল লাগে আৰু এইখিনি এটাহে মাত্ৰ লাইট আছে, কিন্তু এইফালে এইবোৰ লাইটবোৰ নাই, কাৰণ হয়তো কাৰেণ্ট নাই কাৰণে লাইট নাই, এইখিনি এটাহে লাইট আছে। এইফালে আৰু বকুল ভাই নাম্বাৰ 1, এইফালে আকাশ ভাই নাম্বাৰ 2 আছে। চকাইছ মানে আন্ধাৰত চিনা নাযায় আছে ফ্ৰণ্ট কেমেৰা অন কৰিলে, তো বেক কেমেৰা দিয়ে কৈ আছোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু বাই বাই।